हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे डेका क्रिएशन रंग चेनेলত सम्प्रचारित হৈ থকা অনুৰাগিনী ধাৰাবাহিকখনত অভিনয় কৰা ধৃতি কোন ধৃতিৰ খৰকত এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে কম গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো হওক ধৃতিৰ প্ৰকৃত নাম হৈছে প্ৰীতি কংকনাৰ নিকনেম হৈছে পিংকি প্ৰীতি কংকনাৰ জন্ম হৈছিল 1991 চনৰ 12 ডিসেম্বৰ তাৰিখে গুৱাহাটীত প্ৰীতি কংকনাৰ পৰিয়ালত মুঠ 4 জন সদস্য আছে প্ৰীতি কংকনাৰ লগতে মাক দেউতাক আৰু এজনী ভনীয়েক আছে প্ৰীতি কংকনাৰ মাতৃৰ নাম দীপালী বৰ্মন আৰু দেউতাকৰ নাম মণিকান্ত বৰ্মন আৰু ভনীয়েকৰ নাম ধৃতি বৰ্মন প্ৰীতি কংকনাৰ দেউতাক এজন সিভিল এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আৰু মাক এজনী লেডি কন্ট্ৰেক্টৰ প্ৰীতি কংকনাৰ শিক্ষা জীৱনৰ বিষয়ে ক'বলৈ গ'লে অসম জাতীয় বিদ্যালয় নুনমাটিৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু এইচএছ কমপ্লিট কৰিছে কটন ইউনিভাৰ্চিটিৰ পৰা আৰু মাছ কমিউনিকেশ্যনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নয়ডাৰ পৰা প্ৰীতি কংকনাই অভিনয় কৰা প্ৰথমখন ভিচিডি হৈছে নীলাখামৰ চিঠি প্ৰীতি কংকনাই অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে অৰ্ধাংগিনী বেগমজান চানমাৰী চান্দিনী আৰু বৰ্তমান অনুৰাগিনী ধাৰাবাহিকখনত অভিনয় কৰি আছে প্ৰীতি কংকনাৰ স্বামীৰ নাম হৈছে সীমান্ত শেখৰ প্ৰীতি কংকনাৰ হাইট হৈছে 5 ফুট 6 ইঞ্চ আপোনালোকে প্ৰীতি কংকনাৰ অভিনয় চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব ধন্যবাদ।